1 মিনিট মোক মাৰাৰ কাৰণটো কি হাতের এর দেশুন আর তই মোক নেমাতিবি চাও কিয় ইমান খং কৰিছ ঘৰত বহুত কাম আছিল সেইকাৰণে দেৰি হ'ল আসলতে তই মোক ভালে নোপোৱা মইহে তোৰ পিছে পিছে ঘূৰি ফুৰিছো তাৰ মানে কাৰোবাক ভাল পালে তেওঁৰ কথা মতে চলিব লাগিব নেকি ছোৱালীৰ সুবিধা অসুবিধা একো নাথাকে তাইৰ কৰিব লগা কামো একো নাথাকে আৰু মাক দেউতাকৰ কথা মানিব নালাগে যদি ছোৱালীজনে ভাল পালে সকলোবোৰ ত্যাগ কৰিব লাগে তেনেহ'লে সেই ভাল পোৱা মই ধিক্কাৰ দিওঁ নালাগে মোক সেনেকুৱা ভাল পোৱা আরে তুমি বুঝা নাই কিয় মই কথাৰ কথাটোই কৈছো মই বুজিছো তুমি কথাৰ কথাটোই কৈছা এনেকুৱা ভাল পোৱা মই বহুত দেখিছো আৰু বহুত শুনিছো আজি গছৰ তলত কাইলৈ পাৰ্কত আৰু কোনোবা দিনা ৰুম বুক কৰি ৰুমলৈও আৰু কথা নামানিলে ছোৱালী মিছা ভাল পায় এনেকুৱা ভাল পোৱা আৰু এনেকুৱা ল'ৰা এতিয়াই নমস্কাৰ তুমি বহু কথা ক'লা মই শুনিলো তেনেকুৱা ল'ৰা মই নহয় ছোৱালীজনীক ভাল পাই তাইৰ জীৱন ধ্বংস কৰিম সেইটো কেতিয়াও নাভাবিবা মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ যেতিয়ালৈ আমাৰ বিয়া নহয় তেতিয়ালৈ মই তোমাক টাচ নকৰোঁ It's my promise. হেল্ল' মা মাইনা তুমি ক'ত আছা যিটো আহিছে সোনকালে আহা ঠিক আছে মই গৈ আছো মায়ে মাতিছে যাও বলা বলা নয়ন তুমি এটা কথা লক্ষ্য কৰিছানে ৰাজ আজিকালি আমাৰ পৰা অলপ দূৰে দূৰে থাকে তাৰ কাৰণটো কিবা বুজিছানে তাৰ কাৰণ মই বুজিব বাকী নাই তাৰ কাৰণ হৈছে সেই মইনাই তাৰ জীৱনটো ধ্বংস কৰি পেলালে তুমি ঠিকে কৈছা মইনাই ৰাজৰ জীৱনটো একেবাৰে নষ্ট কৰি পেলালে নাম লওঁতে ওলালি কিয় নয়ন কি কথা পাতি আছ নাই তোৰ কথাই কৈছো মোৰ কথা কিনো মই শুনিব পাৰিমনে শুনিব আৰু কিয় নোৱাৰিবা তুমি আজিকালি মইনাৰ বাহিৰে বন্ধুৰ লগত সময় দিব নোৱাৰিছা সেইটোকে কৈছো চাবা তোমাৰ লগত চেনি খাই থাকি বেলেগৰ লগত বিয়া হৈ গুচি যাব পিছত আৰু পাখি কটা চৰাইৰ নিচিনা ধৰফৰাই নাথাকিবা চা নয়ন তহঁতে যি ভাবিছ তাই তেনেকুৱা ছোৱালী নহয় আৰু কিছুমান ছোৱালীৰ দৰে মোৰ বাৰ্থডে আহিছে মোক দামী মোবাইল লাগিব মোৰ মোবাইলৰ ৰিচাৰ্জ লাগিব তাই তেনেকুৱা নহয় আনকি আজিলৈকে মোৰ পৰা তাই এটা চকলেটো খাই পোৱা নাই গতিকে তাইৰ কথা বেয়াকৈ ক'লে ভুল হ'ব ভুল নে ভাল পিছতে বুজি পাম হ'ব সময়ত সকলো বুজি পাম এতিয়া যাওঁ ব'লা মইনা বহু বছৰ হ'ল তোমালোকৰ গাঁওখন ভালদৰে দেখাই নাই তুমি যদি তোমালোকৰ গাঁওখন ভালদৰে দেখা ন তেনেহ'লে তোমাক মই আমাৰ চহৰখন দেখাম তুমি তোমাৰ চহৰখন দেখুৱাবা নেদেখুৱা মই কিন্তু মোৰ গাঁওখন ভালদৰে ঘূৰাম কাইলৈ আবেলি ওলাবা ঠিক আছে ঠিক আছে অ'কে তোমালোকৰ কথা পতা হ'ল নে মা হৈছে দিয়া মই আকৌ সুধিবই পৰা নাই ৰবা তোমাক যিটো তোমালোকৰ ঘৰত ভালনে মাই সকলো ভালে আছে দে যিটো তুমি কি কৰিম বুলি ভাবিছা পিছে মাহী মোৰ ইঞ্জিনিয়াৰ ক্লিয়াৰ হ'ল ভাবিছো কোম্পানী এটাত সোমাম চৰকাৰী চাকৰিৰ কাৰণে আৰু ৰৈ থাকিব নোৱাৰো মাও ঘৰত কাম কৰিব নোৱাৰা হ'ল
বিয়াখন পাতিব লাগে। তুমি ঠিকে ভাবিছা, বিয়াখন সোনকালে পাতা। ময়ো ভাবিছো আমাৰ মাইনাৰ ডিগ্ৰীটো ক্লিয়াৰ হলে ভাল ল'ৰা এটা চাই বিয়া দিব পাৰিলে ময়ো শান্তি পাম। তোমাৰ চকুত ভাল ল'ৰা থাকিলে চাবাচোন তুমি। মাহী, তাই মোৰ ভনী, ভাল ল'ৰা এটা তাত দিব পাৰিলে ময়ো বহুত সুখী হ'ম। মা, মই মানে তোমালোকৰ মাথা বুজা হৈছো আৰু মোক উলিয়াই দিব পাৰিলে তোমালোকৰ শান্তি হয়। হ'ব, এতিয়াৰ পৰা আৰু মোক তোমালোকে পঢ়ি থাকিব নালাগে, মই নিজৰ ইনকাম নিজে কৰিম। মইনা, তুমি ভুল বুজিছা। ল'ৰা ছোৱালী মাক দেউতাকৰ কোনোদিনো বজা নহয়, কিন্তু ল'ৰাক যেতিয়ালৈ কোনো এটা লাইন লগাই দিব নোৱাৰে আৰু ছোৱালী যেতিয়া গাভৰু হয় তেতিয়া মাক দেউতাকৰ চকুৰ টোপনি নোহোৱা হয়। কাৰণ ছোৱালীৰ জীৱন এখন বগা চাদৰৰ নিচিনা, চত দাগ লাগিলে কোনোদিনো মুচিব নোৱাৰি। হ'ব মাহী, এতিয়া দুখ কৰি থাকিব নালাগে, সময়ৰ খৰ সময়ত দেখা যাব। ঐ চাচোন চা, মইনাৰ লগত কোন এজন। এটা কাম কৰো ৰ, ভিডিঅ' এটাকে কৰি ল ৰ। তোক লগ পালে ভালেই হ'ল। আমি গ'লেতো বিশ্বাস নকৰে ন। এয়া চোৱা, তোক এৰি কিনে আন ল'ৰাৰ লগত কথা পাতিছে মইনা। ঠিক আছে, তহঁত যা, মই কিবা এটা কৰিম। মই ভবাই নাছিলো তাই যে মোৰ লগত এনেকুৱা কৰিব। আৰে ভাই, তাইৰ দোষ নহয়, দোষ ল'ৰাটোৰে। ল'ৰাটোৱে তাই শিক্ষা দিব পাৰিলে তাক কিবা এটা কৰিবই লাগিব। এই ল'ৰাটো আহিছে, যাচোন যা, তোমালোক দুটাই যা। আৰে তোমালোক মোক এনেদৰে কিয় ধৰিছা? মই কি কৰিলো? হয়, এক মিনিট, মোক মাৰ কাৰণটো কি? কাৰণটো মইনাৰ লগত তোৰ কি হলি গলি? মইনা? য়েছ, মইনা মোৰ ভণ্টি হয়। ভণ্টি? আৰে তই হাৰিলি যে। তোৰ ভণ্টি হয়? ঠিক আছে, এতিয়া গম পাই যাম তোৰ ভণ্টি নে লাভাৰ। হেল্ল' মইনা, তই সোনকালে ইয়ালৈ আহ। ঠিক আছে। ৰাজ, তুমি দাদাক ইয়াতে কিয় ৰাখি থৈ দিছা? দাদা? দাদা হয়নে নে লাভাৰ হয়? তোৰ তাৰমানে অলপো বিশ্বাস নাই মোৰ ওপৰত। এই প্ৰেম তোমাৰ। ঠিক আছে, তুমি তোমাৰ ৰাস্তাত থাকা আৰু মই মোৰ ৰাস্তাত থাকিম। আজি মই তোমাৰ লগত একো সম্পৰ্ক নাই মোৰ। ব'লা দাদা।